চাউচেং ৰোড প্ৰাংগণত আজি আমাৰ ইয়াত এখন জিলা পৰ্যায়ৰ এখন সভা অনুষ্ঠিত হৈ আছে। আমাৰ জোনাই নহয় ধেমাজি জিলা ফুৰালুং সমাজৰ কাৰ্যকৰী সভা চলি আছে। মোৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখিব পাৰিছে আমাৰ জোনাই চাউচেং ৰেনৰ দৃশ্য আৰু ইয়াতে সভা চলি আছে। আৰু এই সভাখনৰ লৈ আপোনালোকক সভাত কেনেকৈ কি আলোচনা চলি আছে, কি ছাবজেক্টৰ ওপৰত বক্তব্য কোনে কেনেকৈ ৰাখিছে, এই বিষয়ে মই যি আছে আপোনালোকক এই সভাখনলৈ লৈ যাব বিচাৰিছোঁ। বলক আপোনালোকে সভাখনত আজি কেনেকৈ কি ডিছকাশ্যন হৈছে, কোনে কি বক্তব্য ৰাখিছে, আপোনালোকক মই লৈ গৈছোঁ।